মানে এটা সময়ত মানে এইডোখৰতে ধনজুই ওলাবলৈ অলপ লাজ কৰিছে। Hey, y'all, come look at this. গাইছ মানে মই আপোনালোকক বনাই বস্তুটো আৰু এই গছজোপা মানে কেইবাটাও দৰৱৰ কাৰণে উপযোগী আৰু দৰৱ কি কি মানে আছিলে মই নামকেইটা পাহৰি গ'লোঁ। সেই মানে ইয়াৰ এইটো যিটো আপোনালোকে ছাল দেখিছে, এই গছৰ যিটো ছাল মানে এই ছালটো এটা ঔষধ হয়। আৰু এই গছজোপা মানে মই দেখি আছোঁ বহুত দিনৰ পৰা, চব এইবোৰ ছাল নাই মানুহে মানে ঔষধৰ কাৰণে নিয়ে। আৰু এইটো ঔষধ কেনেকৈ খায় কিন্তু গৰম পানী আৰু চেনি মিক্স কৰি মেলি খুন্দি মেলি এনেকৈ কিবাকিবি খায় আৰু ভাল মানে ছালৰ কাৰণে বা কিবাকিবিবোৰ নাজানো মই ইমান, কিন্তু যিটো বহুত দৰকাৰী, বহুত দূৰৰ মানুহে মানে এইটো নিবলৈ আহে। আৰু এতিয়া মানে মই আছোঁ চব এইটো আমাৰ আগত গৈ আছে মই বাহঁতে মানে বাহঁত আহিছে মানে বহুত দিনৰ গাইছ। এজোপা হৈছে মানে আমাৰ ঔটেঙা গছজোপা পথাৰত আৰু ঔটেঙা চব লাগি আছে এনেকৈ, এইবোৰ ঔটেঙা লাগি আছে। আৰু এয়া আমাৰ বা ঘৰত মানে ফুৰিবলৈ আহিছে, মানে তাই ওলাবলৈ অলপ লাজ। আৰু আমাৰ এয়া কিবা এটা কোৱা দেখা কোৱা ভাল মাম খালা নাই খালা। আৰু আমাৰ এইটো বা ল'ৰাটো অসুৰটো চাওঁ অসুৰ বোলে কিবা এটা কয় দে ভালনে মাম খালে কওঁ মোৰ ভাল দেই। নামটো কৈ দিয়া তোমাৰ? অঁ মোৰ ঘৰ তোমাৰ অঁ কোন জেগাত তোমাৰ তাত? কোন ক্লাছত তুমি? কোন ক্লাছত তুমি? অংগ নাই এয়া আমাৰ সৰুজনী দেখিছেনে তালৈ আমাৰ নবৌ ছোৱালী এজনী ৰৈ আছোঁ। আকৌ বেলেগত ধৰিমগৈ মানে ধৰিবগৈ লাগিব বেলেগত মাছ। তাৰপৰা আৰু আপোনালোকক মানে আজি দেখাম মানে আমাৰ পুখুৰী এটা আছে এইডোখৰতে। পুখুৰীটোৰ নাম হৈছে ধনজোৱা পুখুৰী। তাত মানে আগতে ধন এতিয়া আমি মানে হেৰিয়াত ধৰিবগৈ লাগিব, দপথাত মাছ ধৰিবগৈ লাগিব। ইয়াত মানে এনেই বাই চাই ধৰিমগৈ পুখুৰীটো মানে এইটো হয়। আৰু এইজোপা আহঁত গছ আছে একদম মজা ধুনীয়া খালি হাৱা মাৰি থাকে। আৰু আপোনালোকক চব আপোনাক দেখা দিছোঁ প্ৰথমতে পুখুৰীটো। আৰু এই পুখুৰীটোতে মানে এটা সময়ত মানে এইডোখৰতে ধনজুই ওলাইছিলে। ধনজুই কি বস্তু মই ইমান নাজানো, এতিয়া জুই ওলাই থাকে মানে জুই ফিঙঠি মানে এনেকুৱা কিবাকিবি হ'ব চাগে, তেনেকুৱা ওলাই থাকে। আৰু চক এটা পুখুৰীটো এনেকৈ পৰি আছে। ইয়াতো প্ৰায় এবছৰ আগত মই দেখিছিলোঁ মানে মীন পালন কৰিছিলে। এইডোখৰত এটা ডাঙৰ ঘৰ আছে, এইটো ঘৰত কিবাকিবি লিখি থৈ দিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ আঁচনিৰ নাম ধনঞ্জয় পুখুৰী পৰিষ্কাৰ। ধনঞ্জয় পুখুৰী মানে পৰিষ্কাৰটো কৰিছিলে, পাৰটো মানে ধুনীয়াকৈ বান্ধি দিলে মানে মানুহৰ গাঁৱৰ যিবোৰ জব কাৰ্ড যে হয় সেইবোৰে হৈছিলে মানে, তাৰপৰা ধুনীয়াকৈ পাৰ চাৰবোৰ দিয়ে বান্ধি ওখ কৰি দিলে। আৰু এইটো মানে কি হয় কেছটো পানী ইয়াত ৰৈ আছোঁ, ইমান মজা ধুনীয়া মানে চালিয়া বতাহ মাৰি আছে একদম, শুই দিলে পূৰা তামাম টোপনি গুচি যাব মানে, একদম পূৰা ফিলিংছটো কিবা লাগি মানে মজা লাগি গৈছে, একদম ঠাণ্ডা পৰিৱেশত থকা নিচিনা লাগি গৈছে। আৰু চব মানে এইফালে কিমান ৰ'দ দি আছে তথাপিতো মানে এইডোখৰত বস্তুটো পূৰা হাৱা মাৰি একদম মজা চালিয়া কৰি পেলাইছে মানে, মন চন একদম মজা লাগি গৈছে একদম। এইফালে আহঁত গছ মানে কেইবাকেইজোপাও আছে আৰু মজা লাগি গৈছে। আৰু মই ক'লোৱে ইয়াত মানে ধনজুই ওলাই কাৰণে এই পুখুৰীটোৰ নাম ধনজোৱা পুখুৰী হ'ল। আৰু এই পুখুৰীটো মানে এতিয়া বৰ্তমান এনেই পৰি আছে মানে ইয়াত মাছ চাছ মানে মীন পালন কৰোঁ বুলি ক'লে কৰিব পাৰে, 2-4জন মানে লগ ধৰি পেলাই কিবা এটা সংস্থাপন ওলালে। কিন্তু এইটো মানে এতিয়া এনেই পৰি আছে মানে, খালি আৰু আঁচনি কেইখনমান এনেই আনিলে মেলিলে, বাকী এইটো এনেই পৰি আছে আৰু জাহা তাহা কৰি মেলি। আৰু বলক এতিয়া মই মানে আহিছিলোঁ, এতিয়া আমাৰ বাহঁতে মানে মাছ মানে বহুত দিনৰ মূৰত আহিছে সেইকাৰণে মাছ ধৰিম বুলি আমাৰ মানে পুখুৰীটোলৈ যাম বুলি ক'লে। মই বোলো ব'ল তেতিয়াহ'লে মই ভিডিঅ' এটা বনাই দিম বুলি ক'লোঁ। তাৰপৰা এতিয়া ব'লক তাহাঁতি মানে মাছ ধৰিবলৈ গৈছে, দ পথাৰত মানে পালেগৈ। মই মানে এইটো আপোনালোকক দেখাবৰ কাৰণে মানে ৰৈ দিলোঁ। গতিকে ব'লক কথাটো নহ'লে বেয়া পাত একদম মোৰ পটাপট গৈ পেলানি, খালি মই মাছ নধৰোঁ, মোক একদম গাটো জানে মোৰ কেনেকুৱা অৱস্থা হৈ আছে, গাটো ইমান মানে ঠিক পোৱা নাই। ইফালে এক্সামো পাই গৈছেহি। বাকী আপোনালোকক ব'লক মাছ ধৰিবলৈ গৈছে দেখাইছোঁ ধনজোৱা পুখুৰী কাহিনী। গেছ মই সেইফালৰ পৰা মানে ঘপকৈ আহি আছিলোঁ, তাৰপৰা এইডোখৰ পৰা একদম ডাঙৰ এটা মাছ এটা একদম ইফালে জঁপিয়াই দিছে মানে, ইয়াত মাছ আছে মই মাছ নাই বুলি ভাবিছিলোঁ, কিন্তু ডাঙৰ মাছেই ওলাব। এইটো এদিন আহি পেলানি ইয়াত মানে মাছ ধৰিব লাগিব নামি বুলি এবাৰ মাছ ধৰিছিলে মানে, আৰু মাছ মানে বহুত পাইছিলে মানে, মেচিনে সিঁচি দিছিলে, পানী ওলাই আছিলে পানী শেষ হোৱাই নাছিলে। তাৰপৰা এটা সময়ত শেষ হ'লগৈ, ডাঙৰ 3টামান মেচিন আনিলে, তাৰপিছত মাছ ধৰিলে। বাকী আপোনালোকক কি কওঁ গেছ চক ৰ'দ আছে। আৰু আপোনালোকক মই বস্তুটো দেখা দিছোঁ, এতিয়া দেখিছে মানে এইখন ফিল্ড নহয় একচুৱেলি, এতিয়া হৈছে বাৰী হৈ আছে, কঠীয়া চঠীয়া যিহেতু পাৰি থৈছে এখন বাৰী হ'ব। আগতে মানে এইখন ফুটবল খেলিছিলে, তো ফুটবল এখন গ্ৰাউণ্ড আছিলে, এখন মানে ভাল চক, ইমান সৰু নহয় বস্তুটো দিছে, এলেকাটো ডাঙৰ আছিলে। আৰু ইয়াতে মানে ক্ৰিকেট হওক ফুটবল হওক তেনেকৈ খেলিছিলে।
গেছ চক এইখনে মানে আমাৰ হৈছে আমাৰ দ পথাৰখন হৈছে এইখনে আৰু মই এতিয়া মানে দ পথাৰটো মাছ পালোহি দ পথাৰ মানে এতিয়া পানী যিহেতু বেছি নাই আগৰ পানী হ'ব আৰু অলপ দিনৰ পিছত মানে ইয়াত সাঁতুৰিব পৰা এটা পৰিৱেশ হৈ থাকে মই আগতে সাঁতোৰ আহিলে সৰুতে মানে এতিয়া ডাঙৰ হৈ থকা নাই আৰু ব'লক মানে আহি পাই গৈছোঁ সেই আমাৰ মানে এটা দ পথাৰতে এটা ডাঙৰ দুটা পুখুৰী আছে ইমান ডাঙৰ নহয় মাছ চাছ ধৰিব পৰাকৈ দকৈ খান্দি থোৱা আছে আৰু সেইকেইটাতে আজি মানে মাছ ধৰিম বাকী ব'লক তোমাৰ এটা মুঠতে সিঁচিছিলে দেই পৰহি পেলাই কোনটো এইটোৱে চাগে এইটো মানে হেৰি হৈ আছে গোটেই কোলা মোলা সিঁচিলে আৰু এইটো পুখুৰী সিঁচা নাই নেকি এইটো পুখুৰীতে এতিয়া মানে মাছ ধৰিব লাগিব এইটো পুখুৰী নাই চাগৈ মানে পানীটো পূৰা মজা হৈছে এটা পুখুৰী সেইটো আৰু এটা পুখুৰী এইটো তাৰপৰা এটা পুখুৰী আছে সেইডোখৰ এইটো বস্তুটো মানে এনেকৈ ভেটি দিলোঁ আৰু ভেটি দিয়াৰ পিছত এতিয়া মানে ইয়াতে এতিয়া মাছ ধৰিব পাৰে আৰু পানীকেইটা চাই থাকিম আমাৰ এইজনী দেখিছেনে সৰু মাছুৱে এইফালে চা ধুন এয়া আমাৰ সৰু মাছুৱে তাৰপৰা এইফালে আমাৰ ডাঙৰ ধুন ভাল না হা নাম তাৰপৰা আমাৰ ইয়াত ধুন মানুহ এতিয়া পাৰতে গৈছে ভয় কৰিছা নহয় ভয় কৰিছা কেলে ভয় কৰিছা মই ল'ব লাগে মই এতিয়া নলওঁ দেই মই তুমি দেখা বা আহিছে তাৰপৰা আমাৰ এইটো ভাগিনটো আহি পেলাই এইডোখৰ ৰৈছেহি হয় নাই কি হ'ল তেনেকৈ নকয় ভালকৈ কওঁ অঁ তাৰপিছত আৰু এতিয়া এইটোতে মাছ ধৰিব লাগিব মানে মাছ ধৰি আছে কিমান এটা বলিয়াটো বটি ভ্ৰমজনীলৈ চাওক কেনেকুৱা অৱস্থা কৰি দিছে উঠ মানে আমাৰ দ পথাৰত মানে পানী ইয়াৰ কাৰণে মানে এতিয়া ইমানকণ হৈছে আৰু মানে যেতিয়া ইয়াৰ সময়ত মই আছিলোঁ তেতিয়া মইতো এইডোখৰত এনেকৈ ডুবি গৈছিলোঁ তেতিয়া বহুত পানী আছিলে এতিয়াতো পানী নায়েই বুলি ক'ব পাৰি ইমান এইটো সময়ত বহুত পানী থাকে এতিয়াতো পানী বহুতেই কম আৰু চব মানে মাছ কেনেকৈ মৰি গৈছে এইবোৰ দেখিছেনে মাছ মানে এনেকৈ গৰমত মানে আৰু বাকী কি ক'ম মাছ আমাৰ বাহঁতে ধৰি আছে আৰু এতিয়া ঘৰলৈ যামগৈ মাছ পালে নে নাপালে চাওঁ আহা দেহা মই আছোঁ নহয় আহা বাকী ব'লক মানে ভিডিঅ'টো ইমানতে মানে শেষ কৰি দিম বুলি ভাবিছোঁ গাইজ মানে এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু ঘৰলৈ যোৱাৰ পৰত চক না ভিউটো সেইফালে ভিউটো কি চালিয়া মজা ভিউ এটা পৰি গৈছে আৰু এইফালে চক গোটেই পথাৰখন আপোনালোকক এবাৰ দেখা দিছোঁ চক আৰু বাই তাতে মানে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকক মানে কি এনেকৈ ভিডিঅ' দি আছোঁ আৰু একদিন বাকী এক্সাম হৈ যোৱাৰ পিছত আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে এক্সাম হোৱাৰ পিছলৈ অপেক্ষা কৰি থাকিবলৈ আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাওঁ গতিকে বহুত কষ্ট কৰি মানে কিবা কিবি জানে আৰু কৈছোঁ মই আগৰ ভিডিঅ'বোৰত গতিকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব বাকী ব'লক